ব্লগছ অসম। তোমাৰ এতিয়া 4:50 হৈছে, 10টা পৰা ৰখি তেতিয়ালৈকে ৰাজাদা আহি পোৱাহি নাই। এতিয়া কৈছে আহি পাইছোঁ তো আহি আছে, এইফালেদি আহিব ৰাস্তাদি। তো আমি ঘৰত লৈ যাম। তো মোৰ ঘৰত যোন দিয়া কথা আছিলে, তো অকণমান প্ৰব্লেমৰ কাৰণে এই ইয়াৰ ঘৰত নিম এতিয়া। তো মোৰ ঘৰত নেক্সট এবাৰ আহিলে আকৌ নিম। তো এদিকে আহি আছে, তো ভিডিঅ'টো চাই যাওক। 2000 years later. তো ৰাজাদা আহি পাই গ'লি, ব্লগ বনাব ৰেডি হৈ গ'ল। কোনে পাই দিয়া গাড়ীবোৰ মানে উপায় নাইকিয়া। ৰাতিপুৱা 10টা বজাৰ পৰা ইহঁতে ৰৈ আছে আৰু এতিয়া গাড়ীবোৰ আছে মানে কি ক'ম। বাকী এখন আছে এটা চিঞৰ এটা লাগিব দেই। 1000 years later. হয়নত দুটি নয়ন মধুৰ দুগানতে আউজিলে হিৰত হাগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় উশাহ আহি ঘৰ পালোহি, লৈ আহিলোঁ। এতিয়া চাহ দিছোঁ, চাহ খাব দিছোঁ। চুট লৈ আহিছে বৰ্তমান, চাহৰ চুট লৈছে, তাৰপিছত চাহ খাব। আৰু লগত আহিছে দাদা এজনো আহিছে, ভিডিঅ' কৰিছে, মোক ভিডিঅ' কৰিছে। বেয়া হৈছে, ঠিক পুৰা ভিডিঅ' কৰিছে। চুট চোৱা কেনেকুৱা চুট লৈছে। চাহ খাব দিছোঁ, কিন্তু চাহ খোৱা নাই। চাহ কৈছে বাদ দিয়ে পিছত খাম বোলে। এতিয়া আকৌ চুট লৈ আহিছে পুৰা। চাহ মেলি বাদ দি পুৰা ভিডিঅ'ত লাগি আছে। কৈছো প্ৰথমে চুট লৈছে, তাৰপিছত চাহ খাম বুলি কৈছে। খাই লওঁ। তো এতিয়া দাদাই চাহ খাব বহিছে, চুট লৈ হৈ গ'ল। কেমেৰাটো অফ কৰিছে, কেমেৰাটো এতিয়া খাব লৈছে। কেমেৰাটো থৈছে, এনেকে থৈছে কেমেৰাটো মাৰিছে। তো এতিয়া চাহত হাত নাই দিয়া, দিছে এতিয়া মুখত লৈছে। চাহ খাইছে ন দাদা? খাইছে ন? খাওক চাহে নহয়, খাওক। কি দিছোঁ দেখাই দিয়া আকৌ। অঁ কি দিছোঁ মেইন এইটো। ইয়াত আছে এটা লালমোহন, চিঙৰা, পাপৰ, নিমকি, চাহ, বিস্কুট, চাহ খাবলৈ ৰাজাদাই পূৰা খাই আছে। 2000 years later. তো এতিয়া আমি ভাত খাব বহিলোঁ। ৰাজাদা বহি আছে, লাষ্টত বহি আছে। এতিয়া ৰাজাদা আন্ধাৰ হৈ আছে। এয়া ৰাজাদা বহি আছে আৰু ভাত খাব বহিছে। খাব লৈছোঁ আৰু দাদাজনো বহি আছে। তো এয়া ভিডিঅ'ত লাগিছে পুৰা। তো একেলগে আজি এসাঁজ খাম। আৰু ভিডিঅ'ত কিমান দেখাব পাৰিছোঁ নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায়। এটি চনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবানল উমি জ্বলিছে পুৰণি ইতিহাস। আৰু এয়া ফাইনেলি ভাত খাব লৈছোঁ। আমাৰ খুব লৰালৰি হ'ল আচলতে আজি। বাকী যি কি নহওক বৰ ধুনীয়াকৈ আয়োজন কৰিছে। আন্টিও বৰ ঘপককৈ বনাব লগা হৈ গ'ল, ঘপককৈ বনাইছে, খুব সুন্দৰকৈ আচলতে বহুতখিনি বনাই দিলে, ইমানখিনি প্ৰয়োজনেই নাছিলে। তথাপিও ভাল লাগিলে, বহুত ধন্যবাদ থাকিলে। বাকী এয়া তেওঁলোকৰ ভিডিঅ' শ্বুটো চলি আছে হ'বলা। বাৰু তেনেহ'লে খাওঁ আৰু ন, আৰম্ভ দিওঁ আৰু খাওঁ আৰু। গতিকে খোৱা কিন্তু মই কেতিয়াও নেদেখাওঁ, গম পায়। খোৱাখিনি চাব নালাগে, খোৱাৰ পাছত গম পাব কি হয়। মাংস দিছে নে নাই? দিছে দেখাই দিয়া। এয়া মোৰ মাংস আৰু এয়া মই খাম এতিয়া। আৰু খাই লাগিব নি? খানি আছে। এয়া পানী, এয়া নেমু, এয়া মাংস, এয়া পাপৰ, এয়া বেঙেনা, এয়া দালি, এয়া ভাত আৰু এইটো মোতকৈ প্ৰয়োজনীয় বস্তুটো নিমখ। এতিয়া খাব। নিমখকণ লৈ লওঁ
বাকী খোৱাত বাকী খোৱাখিনি নেদেখাওঁ গম পাই ন চবেই মুখ লাগিব মুখ লাগি যাব তো এয়া বিখ্যাত ইউটিউবাৰ আহিছে আমাৰ ঘৰত হে ভগৱান 1,000 years later. তো অলৰেডি ভাত খাই আহিলোঁ আৰু তাৰ এতিয়া পিছফালে গৈছে তো এতিয়া ভাত খালোঁ এইফালে ভাত খাই কৰি গ'লোঁ আৰু এইটো কেমেৰা ব্লগ বনাই ব্লগ মিষ্টাৰ ৰাজা ব্লগ এইটো কেমেৰা এইটো আমি কৰিলোঁ আৰু আছোঁ আমি চাব পাৰোঁগৈ মিষ্টাৰ ৰাজা ব্লগ চেনেলটো এইটো কেমেৰাই ব্লগ কৰিছে আমি আছোঁ ইয়াত চাব আপোনালোকে তোৰ এইফালে আছে পিছফালে আছে সৰু উপহাৰ ভাল লাগিলে দেই দাদাক দিলোঁ আকৌ আমাৰ ফালৰ পৰা বৰ ধুনীয়াকৈ বনাই খোৱালে বহুত ভাল লাগিলে পুৰা লখিমপুৰলৈ যাব আমি যাম বুলি ওলাইছিলোঁ তাৰপৰা আমি লকডাউন হৈ যেন ৰখি গ'লোঁ এবাৰ কি কৰিম বুটলি সামৰি তোমাৰেনো কাষৰলে আহিলোঁ এতিয়া ৰাজাদায়ো খালে তো এখন গামোচা দিলোঁ আমাৰ ফালৰ পৰা তো ৰাজাদা কেনে লাগিল আহি বহুত বেছি ভাল লাগিলে আচলতে ইমান মই ভবা নাছিলোঁ ইমান মৰম চেনেহ পাম বুলি তোমালোকৰ পৰা আৰু প্ৰথমে কি ক'ম চৰি দেৰি কৰিলোঁ বহুত বেছি অহাত ৰাতি হৈ গ'ল বাকী তথাপিও তোমালোকে ইমানখিনি কৰিলা বহুত ভাল লাগিলে আকৌ ভালকৈ আহিম এবাৰ ভালকৈ লগ পাম বিশেষকৈ খুৰা খুৰীক দেখাই দিয়া এবাৰ খুৰা খুৰীৰ মৰম মোৰ বহুত বেছি ভাল লাগিলে খুব কম সময়তে তেওঁলোকে ৰান্ধি বাঢ়ি মই ধুনীয়াকৈ খোৱালে তো খুৰী ৰন্ধাৰ সাজ মই খাবলৈ আকৌ আহিম আহিব লাগিব নিশ্চয় জানুৱাৰী মাহত আহিম বুলি কৈছে আকৌ থাকাকৈ তো মোৰ চেনেলটোৰ বিষয়ে অকণমান কৈ দিয়া তুমি NB ব্লগছ অসমৰ তো সৰু শেষত এটা কথাই ক'ম এখেতৰ চেনেলটো আপোনালোকে যদিলৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা ঘণ্টাটো বজাই ল'ব লাইক কমেণ্ট শ্বেয়াৰ চব কৰি থাকিব আৰু একেলগে বাকী মাত চাত আৰু কি ক'ম ভাত পানী খাই লৈছোঁ আৰু লাষ্ট ডাইলগটো এবাৰ দি দিয়া তো লাষ্ট ডাইলগটো কি আৰু সঁচাকৈ যাবলৈ ওলালোৱে গতিকে সদৌ শেষত মই যামগৈ